চৰকাৰে ৰাজহ লৈছে, ৰাইজক টকা উভতাব লাগিব। মইমতলৈ এইখন চৰকাৰে মাথো ৰাজকুপুতং কৰিছে। কেবিনেটৰ নামত কোটি কোটি টকা খৰচ কৰা চৰকাৰখনে কিন্তু পাবলগীয়াসকলক কৰিছে বঞ্চিত। আম আদমি পাৰ্টীৰ নেতৃত্বই সংবাদমেলৰ জৰিয়তে আজি উত্থাপন কৰি অভিযোগ হ'ব। আম আদমি পাৰ্টীৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতী বৰুৱাই আজি সংবাদ মাধ্যমৰ সন্মুখত কৰা অভিযোগ যে যিখন চৰকাৰে ইখনৰ পাছত আনখন উৰণ সেতু নিৰ্মাণৰ নামত টকা অপচয় কৰিছে, ৰবীন্দ্ৰ ভৱনৰ দৰে এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান যি এতিয়া ভালে অৱস্থাতে আছে সেয়াও পুনৰ নিৰ্মাণৰ নামত কেইবা কোটি টকাৰ খৰচ কৰিবলৈ ওলাইছে, সেইখন চৰকাৰে কিন্তু পাবলগীয়াসকলক কৰি আহিছে প্ৰাপ্যৰ পৰা বঞ্চিত। উদাহৰণস্বৰূপে তেওঁলোকে আগুলিয়াই দিয়ে আশাকৰ্মীসকলক। আশাকৰ্মীসকলে আজিৰ তাৰিখত কিমান কষ্ট কৰিবলগীয়া হৈছে বা কিমান শ্ৰম কৰে এয়া সৰ্বজনবিদিত, কিন্তু পাৰিশ্ৰমিক বা পাৰিদৰ্শক হিচাপে তেওঁলোকে কি ধন লাভ কৰে সেই কথা কিয় চৰকাৰে এবাৰলৈ ভাবি চিন্তি নাচায় এই প্ৰশ্ন কৰে আজি আপ নেতৃত্বই। আপ নেতৃত্বৰ লগতে দাবী জনায় যে আশাকৰ্মীসকলৰ পাৰিতোষিক মাহিলী অন্ততঃ 10,000 টকা কৰা উচিত এইখন চৰকাৰে। আমাৰ এটাই কথা, টেক্স যদি চৰকাৰে লৈছে ঘূৰাইটো ৰাইজকে দিব লাগে। ভাল বিল্ডিং এটা আমাৰ ৰবীন্দ্ৰ ভৱন, ভাল বিল্ডিং এটা ভাঙি আকৌ নতুনকে বনাবলৈ তাত কোটি কোটি টকা খৰচ কৰিব। নলগা জেগাত গছ কাটি আছে, বনাব নলগীয়া জেগাত ফ্লাইঅভাৰ বনাই আছে, কনষ্ট্ৰাকশ্যনৰ ওপৰত কনষ্ট্ৰাকশ্যন চলিয়ে আছে। আমিতো কাম হৈ থকা নিচিনা দেখিছোৱে। এখন মিটিং পাতেগে, মিটিং পাতোতে 15 পৰা 20 কোটি টকা খৰচ কৰে। আপোনাৰ কেবিনেট মিটিং পাতেগে, তাততো আৰু খাওঁতে তেওঁলোকে খৰচ কৰে। সেই পইচাসমূহ তেওঁলোকে যেনেকৈ হৰাজ কৰে তাকে নকৰি তেওঁলোকে যদি আমাৰ যিসকল আশা আছে, আমাৰ ফাৰ্ষ্ট লাইন অফ ডিফেন্স অসমৰ আমাৰ গাঁও ভূঞে জনতা, তেখেতসকলৰ ওপৰত কিয় তেওঁলোকে খৰচ কৰা নাই এইটো আটাইতকৈ উদ্বেগজনক বিষয়। আৰু আপোনাৰ কথাটো মই সমৰ্থন জনাইছো যে এইটো বিষয়ে একচুৱেলি চৰকাৰে গুৰুত্ব দিব হ'ল, সময় আহি পৰিল। নিউজ ডেস্ক, সাম্প্ৰতিক বাৰ্তা ডিজিটেল।